নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেল ফেব্ৰিক আৰলৈ। আজি আমি কেইটামান ছিজনৰ ফুল ৰুবলৈ ওলাইছোঁ। চাওঁ আহকচোন কেনেদৰে আমি ফুলকেইবিধ ৰুওঁ আৰু কি ফুল ৰুওঁ। এয়া নাৰ্চাৰীৰ পৰা খুবেই কম দামত অনা হৈছে। এইটো পুলি অনা হৈছিলে 20 টকাত। প্ৰথমতে আমি ৰোৱাৰ কাৰণে শিল দি লৈছোঁ। শিলৰ পিছত আমি বালি দিওঁ, অলপ যাতে মাটিটো লগ লাগি নাথাকে। শিল মাটি দি পেলাই এইটো ফুল ৰুইছোঁ। বালি আগতীয়াকৈ যোগাৰ কৰি লওঁ। শিলৰ পিছত বালি দিওঁ, বালিৰ পিছত মাটি। এইডাল হৈছে হাইব্ৰিড নয়নতৰা। এইটো পুলিটো 20 টকা লৈছিলে। ঠিক একেদৰে ৰুম। তলত শিল দি লৈছোঁ, তাৰপিছত বালি আৰু মাটি। খুব ধুনীয়া ডাৰ্ক পিংক কালাৰৰ হয় এই ফুলটো, হাইব্ৰিড নয়নতৰা। এইটো জিনিয়া, এইটো পুলিও 20 টকাই। একেধৰণে ৰুম, শিল, তাৰপিছত বালি দি ল'ম, বালিৰ পিছত মাটি। আপোনালোকে শিলৰ সলনি ভগা ইটাৰ টুকুৰা বা নাৰিকলৰ যিটো বাকলি সেইটো সৰু সৰুকৈ কাটি দিব পাৰে। তলত এইবোৰ দিলে পানীটো সৰকি যোৱাত খুব ভাল হয় আৰু তলত মাটিটো বান্ধ খাই নাথাকে। মাটিটো তৈয়াৰ কৰোঁতে আপোনালোকে ৰ'দত শুকুৱাই ল'ব আৰু অলপ অলপ গোবৰ শুকুৱাই ল'ব। মাটিৰ লগত গোবৰটো মিক্স কৰি পেলাই শুকুৱাই ল'ব। এইডাল হ'ল পইনচেটিয়া। এইডাল মাটিটো ৰুব পাৰি, খুব ডাঙৰ গছ হয় আৰু এইডাল মোৰডাল হাইব্ৰিড পুলি হয়, সেইকাৰণে টাবত ৰুইছোঁ। এইটো 75 টকা লৈছিলে, 75 ৰুপিজ লৈছিলে এইটোত। একেধৰণেই ৰুইছোঁ। ঠাণ্ডাৰ দিনৰ বাগিচাৰ মূল সৌন্দৰ্য হ'ল নাৰ্জী ফুল। এইটো হাইব্ৰিড নাৰ্জী হয়, হালধীয়া কালাৰৰ। এই পুলিটোতো 20 টকাই লৈছিলে, গোটেইখিনি 20 টকীয়াই আনিছোঁ। নাৰ্জী ফুলত খুব গোবৰ সাৰ দিব লাগে, গোবৰ দিছোঁ। এইটো পিংক কালাৰৰ, পাতল পিংক, এইটো নয়নতৰা, হাইব্ৰিড নয়নতৰা। এইটো 20 টকা লৈছিলে। ওপৰত কেইটামান এনেই শিল দি লৈছোঁ আৰু তলত বালি শিল দি পেলাই ৰুইছোঁ। এইটো 10 টকা আছিলে। এইবাৰ এডাল এৰেলীয়া ৰুবলৈ লৈছোঁ। এৰেলীয়া খুব কষ্ট হয়, নাবাঢ়ে, কিন্তু এৰেলীয়া ৰুওঁতে তলৰ মাটিটো একেবাৰে এৰুৱাই ল'ব লাগে, যিটো নাৰ্চাৰীৰ মাটি থাকে, নহ'লে মৰি যায় এৰেলীয়া, আৰু খুব কমকৈ বাঢ়ে এৰেলীয়াডাল। আগৰ নিচিনাকৈ আমি টাবটো সজাই লৈছোঁ। শিল, মাটি আৰু গোবৰ সাৰ দিলোঁ, বালি দিছোঁ অকণমান। ইয়াতে আমি এডাল পেটুনিয়া ৰুম। সৰু পেটুনিয়াৰ পুলি এটা আনিছিলোঁ, সেই পুলিটো ইয়াতে ৰুই দিম। অকণমানি পেটুনিয়া পুলি এটাল। এইটো পেটুনিয়া ফুলিলে খুব ভাল লাগে। এইডাল মানি প্লেণ্ট এডাল আনিছিলোঁ, 40 টকাত আনিছিলোঁ এইটো। পেটুনিয়াৰে টাবটো সাধাৰণতে ভৰি পৰে আৰু খুব ধুনীয়া দেখি পেটুনিয়া যেতিয়া ফুলে। পেটুনিয়া পুলি আৰু কেইটামান আছে, সেইকেইটা ৰুই দিওঁ। ৰংটো কেনেকুৱা হ'ব নাজানো। ইয়াৰ পিছত এডাল স্পাইডাৰ প্লেণ্ট ৰুই দিছোঁ। একেধৰণেই ৰুইছোঁ। আজি আমাৰ ফুলখিনি পোতা হ'ল। এতিয়া আমি অলপ অলপ পানী দি দিছোঁ। আপোনালোকে এৰেলীয়াত খুব কমকৈ পানী দিব। এৰেলীয়াত বেছি পানী নালাগে। একদম পাতটো যেতিয়া শুকাব ধৰণ হয়, তেতিয়াহে অকণমান পানী দিব। আৰু ইন্দ্ৰমালতীত পানী দিব লাগে আৰু নাৰ্জী ফুলত পানী লাগে। আৰু পন্থেছিয়াডাল ৰ'দত নথব, এডাল ছাট থকা ফুল, নহ'লে পাতটো জ্বলি যায়। ধন্যবাদ।